এই ভিডিঅ'টো হাজবেণ্ডসকলৰ বাবে। তোমালোকে যে ভাবা যে ৱাইফেনো ঘৰত দিনটো কি কৰি থাকে, এনেই বহিয়ে থাকে, ঘৰনো কি কাম, ভাবানে নহয় কোৱাচোন? নিশ্চয় ভাবা। কিন্তু শুনা, তাই ৰাতিপুৱা উঠি তোমালোকে অফিচত যাবা, তুমি যাবা, তাইৰ শাহু শহুৰ থাকে বা বাচ্চা থাকে, সেইবোৰৰ কাৰণে মানে তেওঁলোকৰ কাৰণে খানা বনাই। তাই নিজে আগত নাখায়, কিন্তু তাই মাকৰ ঘৰত থাকোঁতে আগত নিজে খাইছিল। মাকে তাইক আগত আনি দিছিল, কিন্তু সেই ছোৱালীজনী এতিয়া বোৱাৰী হয়, মাক হয়, কাৰোবাৰ ৱাইফ হয়, আগতে তোমালোকক ছাৰ্ভ কৰে, তোমালোকক দে। তুমি ডিউটিৰ পৰা ভাগৰে জোগৰে ঘামি অহা কাপোৰবোৰ ৰাতিপুৱা তাই ধুই দিয়ে। আৰু তাৰ উপৰিও তোমালোকৰ জোতা চেণ্ডেল সকলোবোৰ ধুই ঘৰখন আপোনালোকৰ চাফা কৰি ৰাখে। চৰি, তুমি মিক্স হৈ গৈছে, কি ক'ম। তাৰ পাছত তোমালোকে খাই ভাল পোৱা খাদ্যবোৰ ৰান্ধে, কিন্তু তাই পাহৰি যায় তাই কি খাই ভাল পাইছিলে, লাষ্ট তাই কি বনাইছিলে তাই ভাল পোৱা খাদ্য, সেইবোৰতো তাই পাহৰে। কিন্তু তোমালোকৰ ভাল পোৱা বেয়া পোৱা সকলোবোৰ হিচাপ ৰাখে। গতিকে তাইক কেয়াৰ কৰা, মৰম কৰা, আৰু পাৰিলে তাইক মাহৰ মূৰত এদিন হ'লেও প্লিজ তাইক ক'ৰবালৈ ওলাই লৈ যাবা, কিবা খাবা আৰু এনজয় কৰিবা। তাই ডিজাৰ্ভ কৰে এইটো।